মোগলক প্ৰতিহিত কৰিবলৈ বিভিন্ন দুৰ্গ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিবলৈ যাতে লাচিতে অধিক সময় লাভ কৰে তাৰ বাবে ৰাম সিঙলৈ চিঠি লিখি সন্ধিৰ প্ৰস্তাৱ জনালে। সন্ধিৰ কথা কৈ লাচিতে ৰাম সিঙক বিমূৰত ৰাখিলে আৰু তলে তলে অস্ত্ৰ গোটালে, নৌসেনা মজবুত কৰিলে, দুৰ্গ আৰু গুৱাহাটীলৈ অহা পাহাৰীয়া ৰাস্তাবোৰ মাটিৰে বান্ধি দিলে। তেতিয়াই দুৰ্গ নিৰ্মাণত হেমাহি কৰাৰ বাবে দায়িত্ব থকা মোমাইক লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ শিৰশ্চিত কৰিছিল। প্ৰস্তুতি শেষ হোৱাৰ পিছত লাচিতে ৰাম সিঙলৈ লিখিলে যে আহোম সেনাই মোগলৰ এজন চাকৰৰ সৈতে সন্ধি নকৰে, সন্ধিৰ বাবে মোগলৰ ৰজাক অসমলৈ পঠিয়াওক। লাচিতৰ সেই কথাত ৰাম সিঙক খঙত গুৱাহাটী দখলৰ বাবে আগবাঢ়ি আহিল, কিন্তু পাহাৰীয়া ৰাস্তাবোৰ ইতিমধ্যে বন্ধ কৰি দিয়াৰ বাবে মোগল সেনা আগবাঢ়ি আহিব নোৱাৰিলে। উভতিবলৈ ইফালে ইফালে চাবলৈ ল'লে পাহাৰৰ হাবিত লুকাই থকা আহোম সেনাই তাৰ ওপৰত আক্ৰমণ কৰি পুনৰ হাবিৰ মাজত লুকাই যায়। এনেদৰে আহোম সেনাই হাজাৰ হাজাৰ মোগল সেনাক বধ কৰিলে। লাচিতৰ এনে যুদ্ধ কৌশলত ৰাম সিং অতিষ্ঠ হৈ উঠিল। ঠাণ্ডা মগজুৰে চিন্তা কৰি পালে যে লাচিতে ইমান দিনে কৰা সন্ধিৰ কথাবোৰ আচলতে যুদ্ধ পিছুৱাই থকাৰ এটা কৌশলহে